একো নাই চিঞৰ চিঞৰ দিয়াৰ 1 2 3 Hello guys, welcome back to our channel. আজি আমি এটা ডেয়াৰ চেলেঞ্জ কৰিম মানে আমাৰ যোনবিলাক ফ্ৰেণ্ড আছে চ' আমি চবকে সুধিলোঁ যে কিবা আমাৰ কাৰণে ডেয়াৰ আছে নেকি আৰু বহুতে বহুত ডেয়াৰ দিলে তাৰ ভিতৰত আমি কেইটামান কৰিম আৰু কাৰণ গোটেইখিনি বহুতে দিছে বাৰু কিন্তু চব কৰিব নোৱাৰি ন চব কৰিব পাৰে চব কৰিব ষ্টিল কেইটামান বাছি কৰিছোঁ দুজনী বেলেগ বেলেগ তাইৰ ফ্ৰেণ্ডছবোৰে তাইক দিছে মোক ফ্ৰেণ্ডছবোৰে মোক দিছে ন কিছুমান দুজনীৰ ভিতৰতে আছে তো চাই থাকক আৰু প্ৰথম ডেয়াৰ কোনে কৰিব তোৰ তই কৰিবিনে কোনটো কৰিম তো ফাৰ্ষ্ট ডেয়াৰটো আছিল তাই আৰু কে ডেয়াৰ আছিল ক ডেয়াৰটো হৈছে যেন মুখত মই লিপষ্টিক লগাই উল্টা পুল্টাকৈ হোৱাটছএপত ষ্টেটাছ দিব লাগে মাই কণ্টেক্টছ কৰি মানে অল কণ্টেক্টছে মোৰ লিখিব আৰু তাৰপৰা লিখি দিব লাগিব মই এটা মস্ত গৰু গাধ এনেকৈ লিখি দিব লাগিব সেইটো ডেয়াৰ হয় মানে ডেয়াৰটো দুজনৰ হয় দুজনৰ মিলাই মই এটা কৰিছোঁ আৰু সেইটো এটা কৰিম চাই থাকক কেনেকৈ লগাম তোকে কেনেকৈ লগাব দিছে তোৰ ফ্ৰেণ্ডে লিপষ্টিক লগাব দিছে লগা আৰু লিপষ্টিক লগাবলৈ ধুনীয়াকৈ লগাব দিয়া নাই এনেকৈ মই লগাম নহয় হ'লেও নাকটো যেনেকৈ ভাল লাগিব ষ্টেটাছ দিব লাগিব যিহেতু মোক মাইক কণ্টেক্ট দিব কৈছে চ' মই মাইক কণ্টেক্ট কৰি দিলোঁ কোনো ভাল লাগে থাকিলেই হ'ল চ' মই কোনখন পিন্ধিম মই এইখন নিম আৰু তলত কি লিখিব দিছিলে মই পাহৰি থাকিলোঁ মই চাই লওঁ মই এটা লিখিম মই এটা মস্ত গৰু গাধ মই কিবা ইমজি দিম কৃষ্ণ মই এটা মস্ত গৰু গাধ মাই গড কি চাব লাগে মই চেণ্ড কৰিম কোনোবাই চাব নেকি এতিয়া কিন্তু চাব লাগে নাথাকে দেই তাইকো মজা ৰাতি দিয়া হয় তেন বহুতে চালে হয় মই বৰবাদ বেছি টাইম নাৰাখোঁ জাষ্ট নাও হৈ আছে আৰু অকণমান পিছতে ৰাখিম নেক্সট ডেয়াৰটো হৈছে তাই আৰু মোৰ ছেকেণ্ড ডেয়াৰটো মোৰ ফাৰ্ষ্ট ডেয়াৰটো হৈছে জলকীয়া গুড়ি দি তাত ব্ৰাছ কৰিব দিছে জলকীয়া গুড়ি দি পেলাই গতিকে কৰিলোঁ যেন তেন চাই থাককচোন কেনেকৈ কৰোঁ চিলি পাউডাৰ দি দাঁত ব্ৰাছ কৰিব ৰেডি এটা ৰেডি হৈছে চ' ইয়ৰ টিপ Oh my god. নেক্সট ডেয়াৰটো হৈছে তাই আৰু মোৰ ডেয়াৰটো হৈছে যে মই ৰাতি চব যেতিয়া শুই যাব তেতিয়া ষ্টিউ কৰিব লাগে মানে কোনোবা কিবা ৰিয়েকশ্যন আহে যদি বা কোনোবা কিবা গম পায় যদি ৰাতি বাহিৰত তাৰপিছত মই সেইটো এটা দিম কি কৈ আছোঁ মই সেইটো মানে মই এতিয়া কৰিম আৰু আপোনালোকে চাওক মই পাৰিলোঁ নে নাই কৰিব আহক মোৰ লগত আৰু এতিয়া বাজিছে 11:31 ব'ল সেইটো চাদৰ ওপৰত যাম চাদৰ ওপৰত কাৰণে ইয়াতে বাহিৰত নোলাম আৰু চাদৰ ওপৰত পাই চিনি ব'ল চাদৰ ওপৰত এইখন মাজতে চিয়াৰ হেল্ল' গাইছ ৰাতি অলপ ভয় কিন্তু হ'লেও মই হ'ব একো নাই চিঞৰ দিয়াৰ 1 2 3 নেক্সট হৈছে মোৰ আৰু মোক দিছে মোৰ লগৰজনী দিছে এইটো জোকাৰ বনিব দিছে জোকাৰ নিচিনা মেকআপ কৰি পেলাই জোকাৰ বনিব দিছে জোকাৰ বনি আপোনালোকে চাই থাকক ফটোখন মই বনি আছোঁ জোকৰ মেকআপ কৰি আছে তইতো এনেও অলৰেডি জোকাৰ এইটো জোকৰ মেকআপ কৰিব কি দৰকাৰ তক তই এনেই পষ্ট দিলে তোক জোকাৰ লাগিব চাওঁ মুখখন চাওঁ কিয় বিউটিফুল ফেচ মোৰ জোকৰ মেকআপ ৰেডি হৈ গ'ল ভালকৈ মেকআপ কৰিব নাজানো আৰু
তোক কেনে জোকাৰ লাগে ৰিয়েল লাইফত হাঁহি দিয়া অকণ এণ্ড নেক্সট ডেয়াৰটো বহুত ভয়ংকৰ মোৰ কাৰণে কাৰণ মই একদম জলকীয়া নাখাওঁ মই সৰুৰ পৰা জলকীয়া নাখাওঁতে জলকীয়া গুটি এটাও মই নাখায় জলকীয়া খাওঁতে খাই পোৱা নাই এতিয়া মোক বহু এইটো ডেয়াৰ মোক 3 নে 4জনে দিছে জলকীয়া খোৱাটো কিন্তু মই এটাই কৰিম আৰু বহুত ভয় লাগিছে মোৰ মই জলকীয়া খাব লাগিব কাৰণ মই একদমেই নাখাওঁ মই কেনেকৈ খাম মই নিজে নাজানো খাম আৰু চাওক যেহেতু মই একদম নাখাওঁ তো মোক আনি দিছে একদম জীৱনত প্ৰথম মোৰ এই 17 বছৰ জীৱন পৰিক্ৰমাৰ প্ৰথম গোটেই বিহুটো খাবলৈ লাগে ভালকৈ একে মাজতে কামোৰ দিব লাগিব মাজতে কামোৰ কি হ'ল কামখন No, 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 no. ইয়াৰ পাছত এটা ডেয়াৰ হৈছে কৈছে কি হেৰি ভণ্টিক একচৰ মাৰিব দিছে ভণ্টিক সঁচা ক'বলৈ গ'লে মোক এটা ডেয়াৰ আছিলে কি মোক মানে চব ভণ্টিৰ লগত ইলেক্ট্ৰিক দিয়ে কিয় ভগৱানে বুজিব খালি ভণ্টিক চৰ মাৰ ভণ্টিক ভয় খোৱা কুহি কেৰি কৰ এইবোৰে খালি তাইক লগৰবিলাকৰ তাইক মানে চব ভণ্টিক ভয় খোৱা আৰু একচুৱেলি ভণ্টিক ভয় খোৱা ন মই মানে ভয় খুৱাই দিওঁ তাইক কিবা কিবি কৰি পেলাই আৰু তেনেকুৱা ভিডিঅ' আগতে কিবা ভিডিঅ' এটা আছে মানে মই ফোনত থৈ দিওঁ তাইক ভয় খুৱাই পেলাই তো সেইটো ভিডিঅ' মই দেখাম তেনেকুৱা ভিডিঅ'টো চাব কেনেকৈ তাইক ভয় খুৱাই দিওঁ এতিয়া নেক্সট ডেয়াৰটো হৈছে বহুত ডাঙৰ ডেয়াৰটো হৈছে যে মোৰ মানে এটা কেৰেক্টাৰ আছে হৰকান্ত মই বনাইছোঁ আপোনালোকে যদি ভিডিঅ' হৰকান্তৰ ভিডিঅ' চোৱা নাই দেন চাব পাৰে আমাৰ ভিডিঅ'ত আছে এণ্ড হৰকান্ত কেৰেক্টাৰটো চবেই ভাল পায় আৰু মোক এটা ডেয়াৰ দিছে কি হৰকান্ত হৈ পেলাই আমাৰ গলিটো এপাক ঘূৰি আহিব দিছে আৰু মানুহৰ কি ৰিয়েকশ্যন হয় চাবলৈ দিছে তো মই হৰকান্ত হ'ম আৰু গলিটোত ঘূৰিম মাই গড নকওঁ কিবা নকওঁ মই একো নকওঁ ভিডিঅ'টো খালি চাব আৰু মানে চাওক আৰু কি কোনে কি দেখে কি হয় চাওক আৰু এয়া মোৰ হৰকান্তৰ বিশ্ববিখ্যাত দাঢ়ি বনাই আছোঁ এতিয়া হৰকান্ত হৈ গলিটো ঘূৰিম এয়া মই ৰেডি লাইক হৰকান্ত এণ্ড ফ'ল' মি মিষ্টিক এটা আছে দেখিব এতিয়া দেখিছে কৰি আছোঁ ভিডিঅ' দেখিছোঁ হৰকান্ত মানুহ নাই কোনো থাকিব লাগে মানুহ নাফালে ওলাই পেলাই দেখি ভাল লাগিলে কিবা এটা কৰি আছোঁ ভাগ্য ভাল মানুহ নাই নহয় আৰু পিছাই পাইছিলোঁ গম পাইছে বল আহি আমি মেইন ৰাস্তা পালোহি হৰকান্ত লোক
চিনাকি No, 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 no. চ' মই এতিয়া শেষ কৰি আমাৰ বুলি চ' মই আকৌ পস্তান যাত্ৰা কৰিম সেইটো এটা ডেঞ্জাৰ যাত্ৰা এনেকৈ ক'ব নলগা হৰকান্তক চবেই দেখিব এণ্ড নেক্সট এণ্ড লাষ্ট ডেয়াৰটো হৈছে তাই আৰু মোৰ লাষ্ট ডেয়াৰটো হৈছে ৰাতি 12টা বজাত ৰাস্তাত গৈ পেলাই ৰিলছ বনাব দিছে মোৰ লগৰ এজনী দিছে তাল দিয়াৰ চাই থাকক আৰু ভিডিঅ'টো কেনেকুৱা হয় ৰাতি 12টা বজাত ৰিলছ মই বনাই দিম ৰিলছটো চাই থাকক কি হয় বনাবগৈ পূৰা ৰাতি হৈ আছে আৰু সময় চাওক 12টা বাজি 3 মিনিট 12টা বাজি 3 মিনিট আৰু এয়া পূৰা অন্ধকাৰ চব শুলে যিহেতু মোৰ কেমেৰাত ধৰিবই পৰা নাই অকণমান লাইটটো জ্বলি আছে কাৰণ ভালকৈ দেখাই দে আন্ধাৰ এই ধৰিবই নোৱাৰি অঁ চব আন্ধাৰ ৰাতি আৰু এতিয়া আমাৰ কথা মই এতিয়া তাত গৈ ৰিলছ বনামগৈ ব'লক আমাৰ লগত ষ্টাৰ্ট হেল্ল' গাইজ আমাৰ মুখখন নেদেখিব হ'লেও মাতটো শুনি যাওক আৰু আমাৰ যোনবিলাক কোনটো দেয়া মানে পাৰফেক্ট হৈছে আৰু ভাল লাগিছে এইটো জনাব ভাল লাগিছে একদম কমেণ্ট কৰি জনাব আৰু লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই টাটা